মই উপস্থিত আছো ছাগলীকটা গাঁওবাসী ৰাইজৰ সহযোগত উদযাপন কৰা ৰাভা দিৱসৰ অনুষ্ঠানত 1969 চনৰ 20 জুন তাৰিখে আজিৰ দিনটোতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু হৈছিল। সেই মৃত্যু তিথি অনুযায়ী আজি অতীজৰে পৰা সমূহ ৰাইজে পালন কৰি আহিছে ৰাভা দিৱস। সেয়েহে ৰাভা দিৱসৰ অনুষ্ঠানত মই উপস্থিত হ'লো। ৰাজীৱ শদিয়াৰ সহযোগী আপোনাৰ ঘৰ ইয়াতে? মই ইয়াৰে হয়। প্ৰথমে মই ছাগলীকটাবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চিৰকৃতজ্ঞ হৈ ৰ'ম তেওঁলোকৰ ওচৰত। ইমান মৰমেৰে আজি এই গাঁৱৰ মাজমজিয়াত তেখেতৰ যি আৱক্ষ প্ৰতিমূৰ্তি সাজি উলিয়ালে আৰু এই প্ৰতিমূৰ্তিটো আজি ইয়াত স্থাপন কৰি উন্মোচন কৰা হৈছে। খুবেই শুভ মুহূৰ্ত বুলি ভাবিছোঁ আৰু তেওঁলোকে মোৰ মানুহজনক ইমান মৰম দিয়াৰ বাবে মই আমাৰ পৰিয়ালৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু ভৱিষ্যতে এই প্ৰতিমূৰ্তিটি যাতে সুন্দৰ হৈ থাকে, সুন্দৰ অৱস্থাত থাকে, সেয়াই আশা কৰিছোঁ। যিহেতু ৰাভা দিৱসৰ লগতে আমাৰ প্ৰয়াত ৰাজীৱ শদিয়া ডাঙৰীয়াৰ মূৰ্তি উন্মোচন কৰা হৈছে। বিশ্ব দৰবাৰত অসমৰ জাতীয় সত্তাটো অসমীয়া জাতিৰ স্বাভিমানক প্ৰতিষ্ঠিত কৰিব পৰাকৈ ধ্ৰুৱতৰা হিচাপে জিলিকাই ৰখা সৈনিক শিল্পী কলাগুৰু বিষ্ণু ৰাভা দিৱসৰ উপলক্ষে আজি বিশেষকৈ সদ্যপ্ৰাপ্ত ৰাজীৱ শদিয়াক যি স্মৰণ কৰিছে তেখেতৰ প্ৰতিমূৰ্তি আজি ইয়াত আপোনালোকে বিশেষকৈ ছাগলীকটাবাসীয়ে ইয়াত তেখেতক জীয়াই ৰখাৰ ক্ষেত্ৰত যিটো আপ্ৰাণ চেষ্টা কৰিছে তাৰ বাবে ছাগলীকটাবাসী ৰাইজলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ এই অঞ্চলৰ জাতিৰ স্বাভিমানে ৰাজীৱ শদিয়াৰ লগতে যিসকলে জাতিৰ মাটিৰ ক্ষেত্ৰত কণ্ঠৰে জাতীয় সত্তাটো জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে তেখেতলোকক যাতে উৎসাহ উদ্দীপনা যোগায় সুদূৰ ভৱিষ্যতে এই অঞ্চলৰ পৰা ৰাজীৱ শদিয়াৰ দৰে বিষ্ণু ৰাভাৰ দৰে যাতে সুৰাকণ্ঠৰ ভূপেন হাজৰিকাৰ দৰে যাতে সংগীত শিল্পী জন্ম হয়, অসম আৰু অসমবাসীক নেতৃত্ব দিব পৰাকৈ সুদীক্ষণ নেতা জন্ম হয়, তাৰ বাবে আমি ছাগলীকটাবাসীৰ ওচৰত আশা কৰিছোঁ আৰু সুদূৰ ভৱিষ্যতে অসম আৰু অসমবাসীক যাতে আৰু এখোজ আগুৱাই নিব পৰাকৈ যি চেষ্টা কৰিছে এই চেষ্টাক ছাগলীকটাবাসী সফল হওক তাকে আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আশা কৰিছোঁ। এইফালে আমাৰ গাঁৱৰ ককাইদেউসকল এইটো বহুদিনীয়া প্ৰচেষ্টাৰে এয়া আজি সম্ভৱ হৈ পৰিলে। কেনেধৰণৰ পৰিকল্পনা আছিল? ৰাজীৱ শদিয়া ককাইদেউ যিদিনাখনে এই পৃথিৱী ত্যাগ কৰিছে সেইদিনাখনৰ গধূলিয়ে আমি এটা সিদ্ধান্ত লৈছিলোঁ আমাৰ গাঁৱৰ 2-4জন যুৱক মিলি। কিন্তু আমি সিদ্ধান্তটো সেইদিনাখনেই লৈছিলোঁ যে কি ৰাজীৱ শদিয়া ককাইদেউ প্ৰতিমূৰ্তি এটা আমাৰ গাঁৱত স্থাপন কৰিম। সেই মৃত্যু হোৱাৰ দিনা গধূলি আমি সিদ্ধান্ত লৈছিলোঁ আমাৰ গাঁৱৰ যুৱকসকলে যে আমি যিকোনো পৰিস্থিতিত নিজৰ গাঁঠি ধন ভাঙি হ'লেও আমি আমাৰ গাঁৱত আমাৰ ৰাজীৱ শদিয়াক জীয়াই ৰাখিবৰ কাৰণে আমি এটা চেষ্টা কৰিম আৰু সেইদৰে আমি গাঁৱৰ মানুহৰ লগত আলোচনা কৰিলোঁ। আলোচনা কৰাৰ পিছত গাঁৱৰ জ্যেষ্ঠ কনিষ্ঠ মানে মহিলা গাভৰু সকলোৱে যি যেনেকৈ পাৰিছে গাঁঠি ধন এটকা দুটকাকৈ দি হ'লেও আমাৰ যুৱকসকলক সহায় কৰিলে আৰু সেই অনুপাতে আজি আমাৰ এই মূৰ্তি প্ৰতিষ্ঠা